ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকক মই বহুপদ ৰাশি পাঠ্য কেইটামান অংক বুজাবলৈ চেষ্টা কৰিম। চাবাচোন প্ৰথম চোৱা যদি x + y + z = 0 হয় তেনে প্ৰমাণ কৰিব লাগে x³ + y³ + z = 3xyz। আমি ইয়াক অতি সহজে কৰি পেলাম। চাবা তোমাক কি দিছে x + y + z = 0 হয়নে? implies x plus y equal to minus z হ'ব। যেটো ইফালে নিলো both side cube কৰা x plus y whole cube equal to minus z whole cube। এইটো ফৰ্মুলা মানে ভাঙি যোৱা x cube plus y cube plus 3x into y into x plus y equal to minus z cube। minus cube কৰিলে minus হ'ব ৰিজাল্টটো। আৰু এইটো তোমালোকৰ জেনেৰেল ফৰ্মুলা a plus b whole cube ফৰ্মুলাটো ভাঙি দিছোঁ, গতিকে সেইমতে আহি গ'ল। এতিয়া চোৱাচোন x cube plus y cube plus 3xy। এতিয়া চোৱা এই x plus y মানটো minus z নহয় জানো? বহুৱাই দিয়া minus z সমান minus z cube হ'ল। implies x cube plus y cube plus a minus হ'ব ন minus 3xyz equal to minus z cube হ'ল। এতিয়া z cube এফালে না এইটো আৰু 3xyz সিফালে না সিনৰ চিনকেইটা সলনি হৈ যাব। x cube plus y cube plus z cube equal to 3xyz। তোমালোকে ভিডিঅ'ত এইটো বুজি পালা চাগে ন? এতিয়া আকৌ চোৱা যদি a plus b plus c = 0 হয় তেন্তে প্ৰমাণ কৰা a² into b plus c b² into c plus a c² into a plus b plus 3abc = 0। সলিউশ্যন কৰিবৰ কাৰণে এতিয়া তোমালোকে চোৱা a plus b plus c = 0, গতিকে a³ + b³ + c³ = 3abc হ'ব। চোৱাচোন a plus b plus c = 0, এতেকে a plus b = minus c, একেদৰে b plus c = minus a আৰু c plus a = minus b। লেফ্ট হেণ্ড সাইডত কি দিছে? লেফ্ট হেণ্ড সাইড সমান a² into b plus c যোগ b² into c plus a যোগ c² into a plus b যোগ 3abc। এতিয়া চোৱাচোন a² into b plus c জেগাত আমি minus a বহাই দিলোঁ। একেধৰণে b² into c plus a জেগাত minus b বহাই দিলোঁ আৰু c² into minus c plus 3abc। এতিয়া চোৱা এইটো minus a³ হ'ল, minus b³ হ'ল, minus c³ হ'ব plus 3abc। মাইনাছটো কমন ল'লে a³ যোগ b³ যোগ c³ plus 3abc equal to minus 3abc হ'ব plus 3abc। কি হ'ব বাৰু চোৱা হন? আৰু ওপৰৰ অংকত তোমালোকক মই দেখাই দিছিলোঁ a plus b plus c = 0 হ'লে a³ যোগ b³ যোগ c³ সমান 3abc হয়। গতিকে এইটো তোমাৰ 3abc হ'ল। যে এইটো কেনচেল গ'ল, 0 হৈ গ'ল, সমান ৰাইট হেণ্ড সাইড হ'লে। আকৌ চোৱা যদি twice a minus b plus c = 0 হয় তেন্তে আমি প্ৰমাণ কৰিব লাগে 4a² minus b² plus c² plus 4ac = 0। তোমালোকে চোৱাচোন অতি সহজ অংক কৰিবলৈ twice a minus b plus c = 0 দিছে নহয়নে? এতিয়া b টোক তোমালোকে পৰীক্ষান্তৰ কৰি চোৱা হন twice a plus c = b হ'ব। দুই পিনে তোমালোকে হোল স্কোয়াৰ কৰা twice a plus c whole square equal to b²।
এটা এইটো a plus b হোল স্কয়ার ফর্মুলা ভাঙি দিয়া twice a হোল স্কয়ার 2 into twice a into c plus c square equal to b square, huh? Implies 4a square plus 4ac plus c square equal to minus b square equal to b square equal to b square হল এটা b square এফাল লেয়া না 4a square এটো এফাল মাইনাস হ'ব minus b square plus c square plus 4ac সমান 0 সমান কৰা হল না বুজি পালা একেধৰণে আমি আৰু এটা কোৱেশ্চন কৰিব চাও কৰো a plus b plus c সমান 0 দিছে তোমালোকে প্ৰমাণ কৰিব লাগে দিছ হয় নহয় এতিয়া চোৱা কোন কি দিছে a plus b plus c আগত এটো কৰি আহিছো a plus b plus c সমান 0 এতেকে a plus b সমান b plus c সমান minus a c plus a সমান minus b left hand side to চোৱা হন মই কি দিছে left hand side equal to b plus c whole square by a যোগ c plus a whole square ca যোগ a plus b whole square by ab এতিয়া b plus c মানটো কিমান আছিল minus a ন minus a whole square by bc c একেধৰণে এটো হ'ব minus b whole square by ca যোগ minus c whole square by ab হ'ব equal to a square by bc যোগ b square by ca যোগ c square by ab LCM লোৱা না লহাৰু কিমান হ'ব বাৰু এনে লহা abc হ'ব না abc এটা এটো a cube plus b cube plus c cube হল equal to সাসন 3abc by abc কাৰণ আগত মই শিকাই আহিছো a plus b plus c সমান 0 হলে a cube যোগ b cube যোগ c cube সমান 3abc হয় না এতে abc বেছি কাট খাই গল 3 হল ইকুয়াল টু রাইট হ্যান্ড সাইড হল না ভিডিওটো চাই অংকটা যদি বুজি পাইছা মোৰ সম সাৰ্থক হ'ব আৰু যদি চাই ভাল পাইছা বুজি পাইছা মোৰ ভিডিওটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা এতিয়া তেনে ধৰণৰ ভিডিও পাই থাকিবা ধন্যবাদ